ঐ কালি যে মেমে দিছিলে আছামিজৰ নোটখিনি বনালি নেকি? মই মানে কালি বাৰ্থডে খাবলৈ গ'লো, ই বনাবলৈ থাকি গ'ল। বনালো লবি। ঐ শুন না, তোক আজি মোৰ কথা এটা ক'বলৈ আছে, মানে মোৰ আজি এফালে যাবলগীয়া আছিলে। তোৰ আকৌ ক'ত যাব ওলালে? শুন, চিক্ৰেট। সেইটো কথা, বৈ এতিয়া গৈ থাকো। বৈ। এইকেইজনী সেইদিনা নতুনকে কলেজলৈ অহা কেইজনী নহয় জানো? অলপ চোকাৰো। অলপ ধেমালিকে কৰোৱা। ভণ্টিসকল, নামকেইটা ক'বা নেকি? মোৰ নাম ৰূপহী আৰু মোৰ নাম লীলা। বৰ ধুনীয়া নাম দেই। একে দুই, ভণ্টি তুমি জুই। ঐ ল'ৰা, ছোৱালী জীবলৈ জানো একে চেণ্ডেলৰ খুব দিন কৈছো নহয়, ছোৱালী জীবলৈ আহিছে, কলেজতো ছোৱালী জীবলৈ নাই ইহঁতে। ৰাস্তাই দিছোতো পাৰ হৈ যাব নোৱাৰিয়ে, কলেজলৈ আহিও মানে সিহঁতৰ পৰা শান্তি নাইকিয়া হৈছে। আমিনো কি এনে বেয়া কৰিছো, ভাল লাগিছে দেখি ক'লো আৰু। ঐ ল'ৰা, কথাই নহয়, তোক মানে চেণ্ডেল চৰ নিদিলে নহ'ব। তোক আজি লীলা কি কৰিছ? এতিয়া কেনে লাগিলে? ছোৱালী জীবলৈ মজা ওলালে নে? শুই যাওঁগৈ বৈ, নহ'লে এইকেইজনীয়ে থব আৰু। বৈ পলা। হ'ব বৈ যাওঁ, তয়ো যে আৰু। বন্ধুসকল, আমাৰ খণ্ডটো চাই আজি কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে সদায় আমাৰ ভিডিঅ'বিলাক চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিলৈ আহিছোঁ দেই। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।